এইজনী আমি নাৰী শক্তি জিন্দাবাদ নাৰীয়ে চলাইছে গাড়ী অনিন্দিতা গোস্বামী। হেল্ল' এভৰিৱান, আজি আমি এফালে গৈ আছোঁ। এয়া মামী, এয়া কৃষ্ণা খুৰী, এয়া নয়নমণি বাইদেউ আৰু আমাৰ আগে আৰু দুখন গাড়ীও গৈ আছে। এয়া আমি পেঙি ৰাস্তাত এফালে গৈ আছোঁ। গতিকে ক'লৈ গৈ আছোঁ আপোনালোকক ভিডিঅ'টো শেষলৈকে চাব। গতিকে লাহে লাহে গম পাম, এতিয়া নকওঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাব। এয়া গাঁৱৰ এটা পৰিৱেশ। পিঙেৰি টেকেৰি গাঁও বুলি এখন গাঁও আছে, আমি তালৈ গৈ আছোঁ। তালৈ যোৱাৰ আমাৰ উদ্দেশ্য আপোনালোকে গম পাবই। এফালে বৰ্ণালী বাইদেউ, বৰ্ণালী ফুকন তেখেতৰ গাড়ী, আৰু এফালে বিন্দা মৰাণ বাইদেউ তেওঁ গৈ আছে। গতিকে আমি গোটেইখিনি দলে বলে তিনিখন গাড়ী যিহেতু গৈছোঁ, বলক আপোনালোকক দেখাই আছোঁ। আমি দলে বলে আহিছোঁ গোটেইখিনি। একদম একেবাৰে এনেকুৱাকে সোমাই আহিছোঁ। এতিয়া যদি আকৌ ওলাই যাব ওলাব নোৱাৰো, কিন্তু ড্ৰাইভাৰে জানে ক'লৈ নিব। মই পাৰিম দেই। কিবা কিবি লৈছে। নয়নমণি বাইদেউ কি লৈ আনিছে চাওঁ। মই নাৰিকল পিঠা আৰু এই তেল পিঠা। মই এয়া আনিছোঁ ইডলি। নাৰিকল পিঠা, তেল পিঠা। মই তেল পিঠা এয়া তেওঁৰ সহধৰ্মিনী আৰু এয়া ধনীৰাম চেতিয়া। তেওঁলোকে চাহৰ আপ্যায়ন কৰিছে। আমিও কিবা কিবি লৈ আনিছোঁ, তেওঁলোকেও গোটাইছে। গতিকে আমি চাহ খাই মেলি পেলাই তেওঁলোকৰ যিখন বাৰী আছে সেইখন আমি চামগৈ। আজি আহিছোঁ আপোনালোকৰ পৰিচিত সকলোৰে ধনীৰাম চেতিয়া। তেওঁ এজন খুব বিখ্যাত এজন খেতিয়ক হয়। তেওঁৰ যিহেতু বাৰী আছে, এয়া মোৰ পিছফালে দেখিছে আপোনালোকে, এইখিনি নাৰিকল, তামোল, ফল মূলৰ গোটেইখিনি তেওঁৰে বাৰী হয়। তেওঁ এইফালেও আছে আৰু সেইফালেও আছে, এইখিনি সকলোখিনি তেওঁৰে হয়। গতিকে আমি আজি সকলো ৰাইজ আজি ইয়ালৈ আহিছোঁ তেওঁৰ ওচৰলৈ। গতিকে তেওঁৰ পৰা আমি কিছু কথা জানো, আহকচোন। আৰু তেওঁ যিহেতু পেঙেৰি অঞ্চলৰ বাসিন্দা হয়, পেঙেৰি অঞ্চলৰ টেকেৰি গাঁও তেখেতে বাস কৰে। আৰু ইয়াতে তেওঁৰ বাসগৃহ আৰু তেওঁৰ বাৰী আছে। ইয়াত আপোনালোকক দেখুৱাই যাম, আপোনালোকে চাই যাব। এইখিনি প্ৰায় 13 চনৰ পৰা ইয়াত আৰম্ভ কৰা, কিন্তু তাতকৈ আগতেও মই আৰম্ভ কৰিছিলোঁ বাৰু অন্য ঠাইত। এই ঠাইডোখৰত 13 চনৰ পৰা সদ্যহতে প্ৰথমতে ঋতুকালীন শস্যৰে আৰু 15 চনৰ পৰাহে উদ্যান শস্যৰ কাম আৰম্ভ কৰিলোঁ, মানে আম, বগৰী, লিচু, তামোল এইবিলাকৰ। আৰু তোমাৰ চৰকাৰৰ ফালৰ পৰা কিবা সহায় সুবিধা পাইছানে? কিবা একেবাৰে পাইছোঁ বুলিও নকওঁ, নাই পোৱা বুলিও নকওঁ। কেতিয়াবা এই বীজবিলাক পোৱা হয়, আৰু কেতিয়াবা মেচিনৰ কিছুমান সঁজুলি, ধৰক নাৰ্চাৰী নেট বা তেনেকুৱা মেচিনৰ ফিটা এনেকুৱা ধৰণৰ, আৰু বৰ বিশেষ সিমান এটা হেৰি হোৱা নাই। একো নাই, তথাপিও নিজে চেষ্টা কৰিছোঁ। আৰু এইটো এই যে আজিৰ তাৰিখত যিমানখিনি আমাৰ কৃষিজাত সামগ্ৰী উৎপাদিত হয়, তাৰ ভিতৰত প্ৰায় 95% ৰাসায়নিক দ্ৰব্য দি উৎপাদিত কৰা হয়। গতিকে মানুহৰ স্বাস্থ্যৰ কাৰণে, মাটিখিনিৰ কাৰণে, পানীখিনিৰ কাৰণে বা বায়ুৰ কাৰণে বা নেক্সট প্ৰজন্মৰ কাৰণে যথেষ্ট মানে ক্ষতিকাৰক বা ভাবুকি আহি পৰিছে। গতিকে প্ৰকৃত অৰ্থত, সঁচা অৰ্থত মানে জৈৱিকভাৱে যদি কৃষি কৰ্ম কৰা হয়, তেন্তে বজাৰ এখন কেতিয়াও তেনেকৈ অভাৱ হ'ব বুলি নাভাবোঁ। ইতিমধ্যে নিজেই যেনেকুৱা ধৰণে কৈছোঁ, বিভিন্ন সময়ত যথেষ্টখিনি তেনেকৈ মানুহে সঁহাৰি দিয়া পৰিলক্ষিত হৈছে। সেইটো কাৰণে আনকো আহ্বান জনাই আহিছোঁ যে জৈৱিকভাৱে কৰক। কিন্তু অৱশ্যে ঘপককৈ আমি জৈৱিকভাৱে কৰোঁ বুলি ক'লেও কৰিব নোৱাৰোঁ, যিহেতু গোটেই। আৰু এটা কথা কওঁ, যিহেতু আজি আপোনালোকে অহাৰ কাৰণে অতিকৈ সুখী হৈছোঁ। এইটো কাৰণেই যিহেতু আপোনালোকে নিৰ্দিষ্ট এটা জীৱন জীৱিকা থাকিলেও বিভিন্ন সময়ত বিশেষ এটা আদৰ্শ দাঙি ধৰিছে। ধৰক কোনোবাই এই বোৱা কটাবিলাক বা কাপোৰ কানি, তেনেকৈ আমাৰ বিনীতা বাইদেউক মই কেইবাবাৰো দেখিছোঁ। কিছুমান যিবিলাক অধিৱেশন বা অনুষ্ঠান হয় ডাঙৰ ডাঙৰ, তাত তেনেকুৱা বিপণী লৈ যায়। আপোনালোকে সম্ভৱ একেলগে থাকে, কিছুমানে হয়তো আচাৰ বা পিঠা পনা আজি যেনেকৈ আপোনালোকে লৈ আহিছিলে। গতিকে খুব এটা ভাল লাগিছে যে অনাগত দিনত আপোনালোকে তেনেকুৱা ধৰণে কৰিব। আৰু গ্ৰাম্য অঞ্চলত আমাৰ দৰে মানুহবোৰে যিবিলাক নেকি কেঁচা সামগ্ৰী, ধৰক আচাৰ বনাবৰ কাৰণেতো আপোনালোকক জলফাই বা কৰ্দৈ লাগিব, আমি যোগান ধৰিম। সেইটো ভাল কথা। সেইটো ভাল। অঞ্জুমণি চেতিয়া ন আপোনাৰ ঘৰ? ইয়াতে।
ইমান দিন ধনিৰাম চেতিয়াক দেখি থাকোঁ অঞ্জলি চেতিয়া কথা মই বৰ বিশেষ কিবা এটা সফলতাৰ দিশত অগ্ৰসৰ হৈছোঁ বুলি ক'ব খোজা নাই। এষাৰ কথা আছে যে এজন সফল ব্যক্তিত্বৰ আঁৰত এগৰাকী মহিলা থাকে, নাৰী থাকে, গতিকে তেনেকুৱা ধৰণৰ কথাটো ক'ব খুজিছোঁ। এয়া ধনিৰাম চেতিয়া আৰু এয়া তেওঁৰ সহধৰ্মিনী অঞ্জুমণি চেতিয়া। আমি কিছু মৰম যাচিছোঁ তেওঁলোকক এখন গামোচাৰে। আৰু তেখেতলে তেওঁৰ সহধৰ্মিনীলে এটা সৰু উপহাৰ আৰু তেওঁৰ সন্তান দিলে আমাৰ ফালৰ পৰা এটি চকলেটৰ টোপোলা আমি আগবঢ়াইছোঁ। গতিকে এইখিনি তেওঁলোকলৈ আমি আনিছিলোঁ। ব'লক আমি এতিয়া তেখেতৰ যিখন বাৰী আছে সেইখন অলপ চাওঁগৈ আৰু তাৰে অলপ আপোনালোককো দেখাবলৈ চেষ্টা কৰিম। আপুনি এইখিনি হেৰিয়াৰ লগত কেতিয়াৰ পৰা জড়িত বাৰু? এইখিনি প্ৰায় এনেকৈতো 17 বছৰ মানে হ'ল কিজানি। বা বহুত বছৰ হ'ল। এইখিনি খেৰ দিব লাগে বাইদেউ, সেই হাবি বনবোৰ। এয়া চাওক বিলাহী, এয়া বিলাহী। এইখিনি বাৰু কেঁচা পিনে আছে পকা বিলাহী। এইখিনি খুব ধুনীয়া। গতিকে এয়া চাওক কিমান ধুনীয়া ফ্ৰেছ বিলাহী। তাকে আজি আমিও ইয়াৰ পৰা লৈ যাম দেই কিবা কিবি। বাৰীখন যথেষ্ট ডাঙৰ কিন্তু। আপোনাৰ ঘৰত আপোনালোক তিনিজনে? আমাৰ তিনিজন সদস্য? তিনিজন যদিও ইয়াত আচলতে আমাৰ ভাইটি পৰিয়ালটোৰ লগতে কামবিলাক কৰা হৈছে। আচ্ছা আচ্ছা। একেলগে আপোনালোকে হেৰি কৰিছে। আপোনাৰ যিহেতু যিমানখিনি খেতি কৰিছে ইয়াত আৰু চাগে মানুহ হেৰি হৈছে সংযোগ পাবলৈ অলপ দিগদাৰ হৈ যায়। এইটো চাহ বাগান এলেকা যে আমাৰ সেই দুটা পৰিয়ালে তেনেকে লাগি থকা হয়। আকৌ আমাৰ ভণ্টি আছে আৰু এই সময়টোত অকণমান চাহ বাগানৰ পৰা মানুহবোৰ আজৰি হয় যে সেইটো কাৰণে পোৱা হয় আৰু তেতিয়া অকণমান, কাৰণ গোটেইখিনি অকলে কৰাটো অকণমান যথেষ্ট কষ্টকৰ হয়। মানে পৰ্যায়ক্ৰমে কামবিলাক কৰা হয় যে। আচ্ছা আচ্ছা। নদী মেচিনেৰে ন? এই পানীৰ যোগান ধৰাটোৱে বহুত দিগদাৰ হয়তো। এইপিনে নাৰিকলৰ গছ মাজত কুঁহিয়াৰ লগাইছে ন? আৰু এইখিনিয়ে চব্জি শাক পাচলি আমাৰ বজাৰত যিহেতু উপলব্ধ হয়। আৰু ইয়াত তেওঁলোকে জৈৱিক পদ্ধতিৰে এয়া খেতি কৰা হয়। বিলাহীখিনি সদ্যহতে মই এতিয়া এই সৰু সৰু বাচ্ছাবিলাকৰ যিটো টমাটো চচ বুলি কয় যে ইয়াৰ পৰা প্ৰস্তুত কৰি যদি খুৱাব পৰা হয় খুব ভাল হ'ব বুলি ভাবিছোঁ। তাৰমানে শাক পাচলি বা ফল মূলৰ খেতি কৰা হয় বাইদেউ, তাৰ 30% চৰাই চিৰিকটিক এৰি দিয়া হয় প্ৰতি বছৰে। আগতে যিহেতু মোৰ ভিডিঅ'বিলাক চাইছে অমিতাবোৰ যে খাই থোৱা নাথাকে জানো, তেনেকৈ কলবিলাকো এৰি দিয়া হয়। প্ৰায় চৰাই এটা অংশ এৰি দিয়া হয়। কিমান এটা আদৰণীয় পদক্ষেপ আৰু সঁচাকৈ উচ্চ চিন্তা আচলতে। ইয়াত দুবিঘা মাটিত অকল বিলাহী খেতিয়ে কৰা হৈছে। আৰু এইফালে অমিতা, কুঁহিয়াৰ, তাৰপিছতে নাৰিকল এইখিনিও খেতি কৰা হৈছে। এবাৰ কৈ দিয়কচোন। এইটো খেৰটো আচলতে হাবি বনবিলাক উঠি থাকে যে সেইটো কাৰণে নথিবৰ কাৰণে দিয়া হয়। এইটো দিয়াৰ লগে লগে মাটিখিনি ফোফোলা হৈ থাকে। পৰিষ্কাৰো হৈ থাকে জেগাডোখৰ। এয়া আমাৰ ৰাইজসকল সকলো মামী সঁচা দেই, মামীৰ জহতে পালোঁ দেই আহিবলৈ। আমাৰ মীনাক্ষী মামী জহতে পালোঁ দেই। আচলতে ময়ো অহা কথা নাছিলে, হঠাতে যাম বুলি কোৱাৰ কাৰণে সকলো ওলালোঁ। গতিকে সঁচাই আহি খুব ভাল লাগিছে আৰু ইমান এটা ধুনীয়া পৰিৱেশ, বহুত ভাল লাগিছে। যান্ত্ৰিকতাৰ পৰা বহুত দূৰত আমি, আৰু মানে এটা শান্তিৰ পৰিৱেশ, সেউজীয়া ভোট জলকীয়া এইখিনি ইয়াত ইয়াত মাজে মাজে অমিতা পুলি দিয়া আছে চাব। মানে ইমান এটা সুন্দৰ পৰিৱেশ, এটা সেউজীয়া পৰিৱেশ চাওকচোন, চাৰিওপিনে সেউজীয়া সেউজীয়া। আৰু আজি আচলতে বতৰটোও খুব ভাল।
আজি ৰ'দো নাই বৰষুণো নাই ভাবি আছোঁ যে বৰষুণ নিদিয়ক অন্ততঃ বাৰীখন চাব পাৰিম গতিকে আজি বতৰটো খুব ভাল অলপ ঠাণ্ডা ঠাণ্ডা ভাৱ এটা আছে গতিকে এনেকুৱা এটা পৰিৱেশত আহি সঁচাই খুব ভাল লাগিছে গতিকে আপোনালোকে যিসকলে হয়তো সকলোৱে ভিডিঅ'বিলাকত মোবাইলত ফেচবুকত বা সকলো নিউজ হেৰিয়াতে দেখিছেই তেখেতৰ কৃষি কাৰ্যৰ যিখিনি তেওঁ কৰিছে গতিকে আপোনালোকে আহি এবাৰ চাবহিচোন আৰু যিসকল পেঙেৰিত আছে বা এইখিনি এলেকাত আছে ইয়াত তেওঁলোকেও আহি চাব পাৰে ইমান এটা সুন্দৰ পৰিৱেশ সঁচাই আজি আহি কিন্তু খুব ভাল লাগিছে গতিকে খুব সোৱাদযুক্ত হয় সেইটো কাৰণে বানানা মেংগো বুলি কোৱা হয় আচ্ছা আচ্ছা বানানা মেংগো লগাইছোঁ কিন্তু এতিয়া আমৰ ভিতৰত এতিয়া আটাইতকৈ সোৱাদযুক্ত হৈ আছে মানে মেহগনি বুলি কয় মেহগনি ন এইটো ন মেহগনি গছ এজোপা চৰকাৰে দি আছে বেঙেনা গছ ধেৰ লগাইছে এতিয়ালৈকে ফচল হোৱা নাই বাৰু এই বানানা মেংগোটো এতিয়াতো ফুল হেৰি হৈছে ফুলিছে সানফ্লাৱাৰ মানে আমাৰ মৰাণৰ এইটো কেতিয়া হেৰি হৈ লাগে এইখিনি যেতিয়া ছিঙিব পৰা হ'ব জুলাই মানত হেৰি হ'বগৈ ন আমৰ ছিজনত আহিম না ঠিক আছে তোমাৰ পৰা লৈ যাম লিচু এয়া কি হয় দেখিছেনে কোনোবাই চিনি পায়নি বাৰু এইটো এটা লাঠিৰ ওপৰত এনেকৈ লগাই থোৱা আছে য়েল্ল' ষ্টিক বুলি কয় আচলতে ময়ো গম নাপাওঁ আজিহে গম পাইছোঁ ইয়ালৈ আহি পেলাই য়েল্ল' ষ্টিক কিনো বস্তু গতিকে তেওঁলোকে পোক পতংগবিলাক যিহেতু খাবলৈ যেতিয়া আহে গছৰ তেতিয়া মানে তাত লাগি ধৰে য়েল্ল' ষ্টিকডালত তাত আঠা থাকে মানে সঁচা বৰ ধুনীয়া এতিয়া আমি গৈ আছোঁ বগৰী বাৰী চাবলৈ ব'লক আপোনালোকক এয়া আমাৰ ধনীৰাম চেতিয়া দাদা এখেতৰ বাৰী যিহেতু আপোনালোকক দেখালোৱে কিমান বৃহৎ কিমান ধুনীয়া সকলো চব পিনে সেউজীয়া পৰিৱেশ গতিকে সঁচাই আহি খুব ভাল লাগিছে গতিকে তাতকৈ ভাল লগা আমাৰ বাৰীখনৰ কাষতে লাগি থকা এই বুঢ়ীদিহিং নদীখন এইখন বুঢ়ীদিহিং ন বুঢ়ীদিহিং সঁচাকৈ দেই খুব ধুনীয়া ইয়াতে বুঢ়ীদিহিং নদীখন লগ হৈছেহি এয়া চাওকচোন কি ধুনীয়া এটা সুন্দৰ প্ৰাকৃতিক দৃশ্য এতিয়া আমি গৈ আছোঁ বগৰীবাৰীৰ ফালে আমিও গৈ থাকোঁ মেখেলাখনৰ আগফালটো একদম চেচ নাই পানী লাগি মোজাযোৰ দেখিছে নাই মেখেলা পৰা একদম লাগি মোজাযোৰ সেইটোও গম পায় বগৰী পাইছে মই বোলো ময়ো দুটামান বগৰী পাই লওঁ এয়া লাঠিডাল লৈ পেলাই এনেকৈ মৰিয়াই দুটামান বগৰী পাৰিলোঁ আমাৰ আগৰ স্কুলৰ দিনবোৰ মনত পৰিছে স্কুলত এনেকৈ আমি বগৰী পাৰিছিলোঁ বগৰী পালোঁ দেই তেকেই গাওঁ মই এতিয়া আমাৰ হেৰিহঁতক সুধিম এতিয়া এইখন বগৰী বাৰী হয় বুটলিছে দোন বন এয়া বগৰী এইটো বগৰীটো বেলেগ ধৰণৰ ন আপেল বগৰী এইবিলাক বগৰী এইটো আপেল বগৰী বুলি কয় বগৰী এইকেইটা মিঠা ন সেইকেইটা মিঠা নাই হোৱা এতিয়া ইমান ভালদৰে যে আৰু মিঠা বাকী আছে বেগটো লৈ নহ'লে ইয়াত গোটেইখিনি বগৰী আছে এইফালে আম আছে এইখিনি বগৰী এইবোৰ যে কিমানকে বিক্ৰী কৰা বগৰীবোৰ এইবোৰ এতিয়া ভালকে পকা নাই আকৌ পকিলে কেনেকে বিক্ৰী কৰে 80 টকা মানকে বিক্ৰী কৰা হয় আমিতো 150 টকা যিটো বগৰী পকা দিয়া বুলি কয় সেইটোতো ডাঙৰ হ'ব এই বগৰীটোৱে যেতিয়া বগৰী পকা দিব বগৰী পকা দিয়া বুলি কয় যে অলপ হালধীয়া যে তেতিয়া ইমান ডাঙৰ হৈ যাব এই বগৰীটো এতিয়া 80 গ্ৰাম 70 গ্ৰাম সাইজটো দেখা দে হাতে এটাই বগৰী ইমান ডাঙৰ হয় পকা তামোল প্লাম টাইপৰ হয় আৰু ইমান সৰুতে খাই পাইছো আমি ইমান ডাঙৰ সেইটোৱে নাই খোৱা আমবিলাক এইবিলাক কি আম আছে আম গছবোৰ বেলেগ বেলেগ চাংঘৰ এইটো খাব পাৰি নে পিছে এতিয়া সেইফালে চাংঘৰ এটা আছে আমি চাংঘৰটো চাং গৈছোঁ ৰঙা নিচিনা
এইটো এইটো ৰঙা অলপ কালাৰ। এইটো বগৰী তেওঁলোকৰ বাৰীৰ বগৰী এইটো দিছে। গতিকে এতিয়ালৈকে বগৰীটো হোৱাগৈ নাই সম্পূৰ্ণ, আৰু ডাঙৰ ডাঙৰ হয় বোলে। গতিকে খাই চাওঁচোন কেনেকুৱা হয়। মিঠাই বগৰীকেইটা। খুব মিঠা, ভাল লাগে আৰু পিছে। এই ৰ'দ আজি নাই দিয়া নহয়, ৰ'দ পৰে কেলে নপৰিব। এইটো হৈছে চাংঘৰ তেখেতসকল। এওঁলোকৰ বগৰী বাৰীৰ মাজত হেৰি আছে, এইটো এটা চাংঘৰ আছে। গতিকে আমি সকলো এতিয়া উঠি ল'লোঁ চাংঘৰত। গতিকে চাংঘৰৰ পৰা দিহিং যিখন বুঢ়ী দিহিং নৈ গৈছে সেইখন মানে খুব ধুনীয়াকৈ দৃশ্যটো দেখা পায় মানে সুন্দৰকৈ। গতিকে ইয়াতে অকণমান বহোচোন, কিমান যে ভাল লাগিছে। ইয়াতে মৰাণ বিহু মাৰিব এতিয়া, গতিকে আপোনালোকে চাই থাকক। চবকে দেখাই দিওঁ দেই। আমাৰ ইয়াত মৰাণ বিহু যিহেতু বিন্দা বাইদেৱে গাই দিছে, সকলোৱে নাচিছে। পাৰিলো দেই নামিবলৈ। এয়া মামনি ৰয়চম গোস্বামী হৈছে আৰু একদম বেলেগ ফটোশ্বুট হৈছে চবৰে একদম। মই বৰ্ণালী বগৰী বাৰীত একদম তামাম ফটো তুলিছে চবে। হ'ব আহক আহক। এয়া আমি চাই মেলি পেলাই তেওঁলোকৰ বাৰী আহি এয়া আমি দুপৰীয়াৰ আহাৰ খাম আৰু তাৰপিছতে যাম ঘৰলৈ। গতিকে ইয়াত সকলোৱে কিবা কিবি লৈ আনিছে দেখিছেই। গতিকে ইয়াত আমি খাই বৈ লাহেকৈ ঘৰমুখী হ'ম আৰু আজি বিশেষকৈ ডাঙৰ আৰু ভাল লগা কথা এইটোৱে হৈছে যে আজি বতৰটো খুব ভাল, আৰু আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ OC ছাৰো যিহেতু ইয়াত উপস্থিত আছে। গতিকে আমি গৈ পোৱাৰ অলপ সময়ৰ পিছতে তেখেতসকলো গৈ পাইছেগৈ। গতিকে আমি যিখিনি পিঠা পনা আমি বনাই লৈ গৈছিলোঁ, যথেষ্ট সংখ্যক সকলোৱে লৈ গৈছিলে। গতিকে বহুত বেছি হৈ গৈছিলে, থাকিও গৈছিলে। গতিকে ছাৰহঁতক যিখিনি আপ্যায়ন কৰিছিলে গৃহস্থই, ভাবিলোঁ আমিও এইখিনি আমাৰখিনিও আমি দিওঁ। গতিকে চাহৰ লগত তেওঁলোককো এইখিনি যচা হ'ল। গতিকে খুব ভাল লাগিছে, যিহেতু আমাৰ মহিলাসকলে অতি সুন্দৰকৈ বনাই অনা পিঠা পনা আমাৰ ছাৰহঁতক দিবলৈ পায়। গতিকে আমি এতিয়া আৰু খাই বৈ ওলাম, আৰু যিহেতু তেওঁলোকৰ বাৰীৰ বিলাহীও লৈ যাম বুলি কৈছোঁ। গতিকে আহকচোন। আলু ভাজি কোনে লৈ আহিছে? মহান বাইদেউ নেকি? ৰয় বাইদেউ নে মহান বাইদেউ? আলু ভাজি আমি যাবলৈ ওলাইছোঁ। গতিকে তেখেতসকলৰ বাৰীৰ বিলাহী বোলো লৈ যাওঁ, আৰু তেখেতসকলে এয়া বাৰীৰ বিলাহী পাৰি আনিছে, তাকে আপোনালোকক দেখাওঁ ৰ'ব। এই বিলাহীটো ভাল আকৌ খাবলৈ, টেঙাটো কম হয় নাই? এয়া মই বিলাহী লৈছোঁ। এয়া আমাৰ ৰাইজসকলে বিলাহী লৈছে দেই। এইটো 1 কেজি 3 কেজি হ'ল। মই 3টামান লৈ আছোঁ। মই একেটা পলিথিনতে পুৰা ভৰাই কেজি নহ'লচোন। এই আমি যাবলৈ ওলাইছোঁ সকলো, চব ঘৰ ৰাওনা হৈছে। এয়া আমি এতিয়া উভতনি যাত্ৰা
আমাৰ ঘৰ ৰাওনা হৈছোঁ আমি সকলোৱে। গতিকে আজি আমাৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আজিলৈ আহোঁ, বাই বাই। ওলাইছোঁ এতিয়া।